হেল্ল' এভৰিৱান, ৱেলকাম টু মৌচম প্ৰিন্স ৱৰ্ল্ড। আৰম্ভ কৰিবলৈ লৈছোঁ এটা নিজকে সুখী ৰখাৰ টিপছ। এই যে সকলোৱে একেলগে হাঁহি হাঁহি ফটো উঠিছে, অনুভৱ কৰিছেনে আপোনালোকে কোনেও লোক যাৰ অন্তৰে কান্দে নিতৌ আপোনাক হেৰুৱাৰ বেদনাই? কাৰো কোনো চিনাকি নহয়, সকলোৱে দূৰ দূৰণিৰ পৰা আহি গোট খাইছে। কপালবোৰত নেদেখাজনে অঁকা নাই পৰিয়াল তথা আত্মীয়ৰ সুখ। এতিয়া যে আপোন হৈ পৰিছে ইজনে আনজনৰ, একেলগে থাকি গঢ়িছে পৰিয়াল, গঢ়িছে মনৰ বল, জীয়াই থকাৰ হেঁপাহ, নতুনকৈ জীৱন পোৱাৰ হেঁপাহ। সকলোৱে জীয়াইছে, ভৱিষ্যতটো এদিন ভাল হ'বই। কোনো আপোন নথকাকৈয়ে হাঁহিব শিকিছে তেওঁলোকে। ঘৰ হেৰুৱায়ো ঘৰখনত নতুনকৈ যোৱাৰ আশাত ৰৈ আছে। শিকিছে নিত্য নতুন কাম, হাতৰ কাম। কোনোৱে যদি পুতলা, কোনোৱে বেগ বনোৱা, কোনোৱে তাঁতশাল, কোনোৱে ঊলৰ কাম, সকলো শিকি লৈছে। অনাথ শব্দই ভালি দুচেও কৰে কলিজা পুনঃ জোৰা লগাই। কোনোৱে কিতাপৰ সংজ্ঞাৰে আগবাঢ়ি যায়। এইজনী কাঞ্চন মুখেৰে কথা ক'ব নোৱাৰে, তেওঁ আলজিভাখন ফলা আছে। তাই হেনো আগতে কথা ক'ব পাৰিছিলে। জীৱনৰ গতিত আজি ৰৈ গৈছে ইয়াতে, হয়তো ইয়াতেই সমাপ্তি হ'ব জীৱন তাইৰো। পৰিয়ালৰ মানুহে এদিনো চাব নাহে। বৰ মৰম কৰিছিল মোক। তাই বনোৱা ৰঙালাওৰ বাকলি ভাজি আৰু চাটনি বৰ প্ৰিয় আছিল মোৰ। আপুনি বহুত সুখী বুলি ভাবক নিজকে। সকলো আছে আপোনাৰ, তথাপি নথকাটোক লৈ দুখ নকৰিবচোন। সুখী হওক এওঁলোকৰ দৰে। জীৱন জীয়াবলৈ নিজক সুখী ৰখাটোৰ বৰ প্ৰয়োজন। নথকাবোৰ চিন্তা কৰাৰ আগতে, নোপোৱাবোৰ চিন্তা কৰাৰ আগতে থকাখিনি সামৰি ৰাখক। সুখী হ'বলৈ আকাশখনলৈ চাই মুকলিকৈ এৰি দিয়ক মনৰ ঠিকনাটি। ধন্যবাদ।